মৰিবৰী সংহত শিশু উন্নয়ন প্ৰকল্প কেন্দ্ৰৰ পৰা বস্তাই বস্তাই গোপনে বিক্ৰী কৰিছে শিশুৰ বাবে অনা চাউল দালি। মৰিবৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পোহৰলৈ আহিছে ব্যাপক দুৰ্নীতি। কণ কণ শিশুৰ বাবে চৰকাৰে যোগান দিয়া চাউল দালি মটৰ গোপনে বিক্ৰী স্থানীয় ব্যৱসায়ী। চাওক কেনেদৰে কেমেৰা দেখি পলাইছে চাউল বিক্ৰী কৰিবলৈ অহা ই ৰিক্সা চালক। তথ্য অনুসৰি মৰিবৰী সংহত শিশু উন্নয়ন কাৰ্যালয়ত প্ৰত্যেক মাহতে এনেদৰে বিক্ৰী হয় শিশুৰ খাদ্য। অংগনবাড়ী কেন্দ্ৰবোৰৰ বাবে খাদ্য অনা গাড়ী খালী খালী কৰা লেবাৰসকলৰ সহযোগত প্ৰায় চলে এনে চুৰিকাণ্ড। কাৰ্যালয়ৰ পৰা মেনেজ হোৱা এজনী ৰিক্সা চালকে বস্তাই বস্তাই চাউল আনি এনেদৰে বিক্ৰী কৰে ব্যৱসায়ীসকলক। চাওক আমাৰ সাংবাদিকৰ কেমেৰা দেখি ই ৰিক্সা চালকজন পলোৱাৰ দৃশ্য। চৰকাৰে দৰমহাৰে পেট নভৰা একাংশ কৰ্মচাৰীৰ নেতৃত্বতেই চলে নেকি শিশুৰ বাবে অহা খাদ্য চুৰি? সেয়া এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তৰ। ইতিমধ্যে ঘটনাটো মৰিবৰী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ দৃষ্টিগোচৰ হোৱাত চুৰি কৰি বিক্ৰী কৰা চাউলখিনি জব্দ কৰি নিজৰ জিম্মাত ৰাখিছে। আনহাতে ঘটনা সন্দৰ্ভত তদন্তক্ৰমে দোষীক উপযুক্ত ব্যৱস্থা লোৱা হ'ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। মৰিবৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰাইম টাইম এনি। তেতিয়া আমি তাত গৈ পেলাই আমাৰ তথ্যৰ ভিত্তিত আপোনালোকৰ লগত কিবা গোপন বুজাবুজি হোৱাৰ পিছত ইয়াৰ পৰাই মালখিনি ডিৰেক্ট বেচা কিনা হয়, কি ক'ব? নাই এইটো সম্ভৱেই নহয়, এইটো কোনো কাৰণত সম্ভৱ নাই। কাৰণ ইয়াৰ পৰা আমি ইছ্যু কৰোঁ, ছোৱালীয়ে সেই হিচাপত মালটো লৈ যায়, টমটমত উঠাই দিয়ে, লেবাৰ লগাই সিহঁতৰ, ইয়াৰ পৰা বেচা কথাই নাহে। আচ্ছা, এই মালখিনি বস্তুখিনি গৈ পোৱাৰ পিছৰ পৰা চিডিবি বাইদেউৰ বা হেৰি কিবা দায়িত্ব থাকে? আমাৰ দায়িত্ব থাকে ইয়াৰ পৰা ছোৱালীজনীক ৰিচিভ কৰি দিয়ালৈকে। ছোৱালীজনী যোন মানে অংগনবাড়ী কৰ্মী থাকে বা কেতিয়াবা কৰ্মী নাহে, কোনোবা কাৰোবাৰ হেল্পাৰ পঠাই দিছে, তেওঁলোকে ৰিচিভ কৰি লোৱালৈকে আমাৰ দায়িত্ব থাকে। যোৱাকালি বাতি পেলাও এক গাড়ী মাল গৈছে আপোনালোকৰ ইয়াৰ পৰা ওলাই। ইয়াৰ পৰাতো আজি য'ত বিক্ৰী হৈছে কালিও তাতে বিক্ৰী হৈছে একেজন ব্যক্তি। ইয়াৰ পৰাতো বস্তুখিনি ছোৱালীয়ে লৈ যায় ৰিচিভ কৰি, তাৰপিছত কি কৰে সেইটোতো আমাৰ ধৰক আমি ইয়াৰ পৰা ৰিস্ক ল'ব নোৱাৰোঁ। ইয়াৰ পৰা ছোৱালীয়ে ৰিচিভ কৰি লৈ গ'ল না মালখিনি যে আপোনালোকে দিয়ে। ৰ'ব, চুৰি কাৰ্যটো ডেইলি ধৰিব পৰা নাযায়, কিন্তু আজি ধৰা পৰিছে। বিভিন্ন সময়ত হৈয়ে থাকে নেকি তেনেকুৱা? আমি এতিয়া ধৰক আপোনালোকৰ পৰা গম পাইছোঁ যে গম পোৱা নাই, এতিয়া আজি ধৰক গম পাইছোঁ, গতিকে আমি তাৰ ওপৰত এতিয়া কোনটো চেণ্টাৰ হৈছে আমি আপোনালোকৰ লগতে যাওঁ, গৈ পেলাই কোনটো কোনে কিনিছে তেওঁতো কৈছে আপোনালোকক যে হয় বেচিছে বুলি। আজি যিজন ব্যক্তিক আমি হাতলৈতে ধৰিছোঁ তেওঁলোক লেবাৰৰ কথা ক'লে, লেবাৰসকল জড়িত আছে বুলি ডাইৰেক্ট।